तो हे गाइस वेलकम टू माय न्यू अनदर ब्लॉग माने मैं यूट्यूबर जार्नीत माने यूट्यूबर जार्नी मैं स्टार्ट करा प्राय 2 বছর পার হৈ গল মানে মই 2020 মানে यूट्यूबर जार्नीটো स्टार्ट কৰিছিলো কিন্তু মই যেতিয়া পৰা মানে यूट्यूबर जार्नीটো स्टार्ट কৰিছিলো বা যেতিয়া পৰা মানে মই यूट्यूबটো মানে यूट्यूबर মানে ভিডিও বনোৱা স্টাर्ट কৰিছিলো তো তেতিয়াৰ পৰা মানে মই মানে এটাও মানে কিবা এটা বা গিফট বা কিবা এটা यूट्यूबर পৰা পোৱা তেনেকুৱা মানে পোৱা নাছিলো বা কোনোবা ফ্যামিলি ভালৰ পৰা কোনোবা মোক এটা গিফট দিছে ইউটিউব কৰি আছো বুলি কিনে মানে ইউটিউবৰ কিবা তেনেকুৱা মানে মই একোৱে পোৱা নাই এতিয়ালৈকে তো মানে মই যিবিলাক মানে বস্তু কিনিছিল বা ৰিংলাইট সিংলাইট বা এইবিলাক মানে গ্ৰীণ স্ক্ৰীন এইবিলাক মানে মই নিজৰ জমা পইচাৰে মানে লোৱা তো হে আৰু তো মানে মোৰ ডিসেম্বৰ যোৱা মাহতে মানে মই এই বস্তুটো মানে কিনি মানে মোক গিফট দিছিল আৰু মানে মায়ে মাদাৰে তো মানে ইউটিউব কৰি থকা বুলি কিনে আৰু তো সেই বস্তুটো আপোনালোকে প্ৰায় দেখিছে চাগে মোৰ ভিডিঅ'ত মানে মোৰ সেকেন্ড চেনেলটোত চিলন চেনেলটোত মই সেই বস্তুটো মানে পিন্ধিয়ে থাকো আপোনালোকে গম পাইছে চাগে মই কোনটো বস্তুৰ কথা কৈছো তো এইটো বস্তু আছে মানে এই পলিথিনটোৰ ভিতৰতে তা চাওক এইটো বস্তুটো হলে এইটো মানে আই এম এ ইউটিউবাৰ মানে মই এইটো স্পৰ্টিং পিন্ধি কিনে মানে সেকেন্ড চেনেলটো মানে বহুত ভিডিঅ' বনাইছো এইটো চাওক মানে এইটো মানে স্পৰ্টিং তো আপোনালোকে ভাবিব পাৰে বোলো কি এই স্পৰ্টিংটো দেখাই কিনে মানে ইমান হেৰি কৰিছে ইমান মানে উৎসাহ পাইছে তো মানে আপোনালোকে যদি মোৰ ঠাই যায় তো আপোনালোকৰ তেনেকুৱা অনুভৱ হ'ব মানে মই ইউটিউবৰ জাৰ্নি মানে যেতিয়া পৰা ষ্টাৰ্ট কৰিছিলো তেতিয়া পৰা মানে একো পোৱা নাছিলো তো প্ৰথমবাৰৰ কাৰণে মায়ে মানে মোক মানে এইটো গিফট দিছে এইটো মানে মই মানে কি কম আৰু মোৰ মানে কেনেকুৱা মানে লাগিছে এইটো স্পৰ্টিং পোৱাৰ পিছত মানে ভাষাৰে ক'ব নোৱাৰো তো এইটো স্পৰ্টিং তো এতিয়া এবাৰ মানে মই এইটো স্পৰ্টিং পিন্ধি কিনে আপোনালোকক দেখাইছো ইয়া তো এইটো মানে পিন্ধি ললো তো চাওক মানে আই এম এ ইউটিউবাৰ বুলি ইয়াত লিখা আছে আৰু স্পৰ্টিং মানে ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি কিনে জনাই দিব মই মানে পুৰা আচৰিত হৈ গৈছো মানে বস্তু মানে পোৱাৰ পিছত মানে মই নিজে কিনিব পাৰো বস্তুটো কিন্তু মায়ে মানে মোক গিফট দি দিছে তো কি কম আৰু মানে মোৰ প্ৰথমবাৰৰ কাৰণে মানে কিবা এটা মানে বেলেগ ফিলিংছ এটা লাগি গৈছে মানে তো এই আৰু মানে এটা সৰু এটা মানে ফিলিংছ মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো যে মোৰ মানে কি গিফট পালো বা মায়ে মানে প্ৰথমবাৰৰ কাৰণে ইউটিউবৰ কাৰণে ইউটিউব কৰা বুলি মানে গিফট এটা দিছে তো এইটোৱে আৰু মানে আই এম এ ইউটিউবাৰ তো এই আৰু মানে এটা সৰু ভিডিঅ' এটা বনালো এনেকৈ মানে নতুন বছৰত মানে মোৰ প্ৰথমটো গিফট বুলি কিনে এইটো স্পৰ্টিং মানে আপোনালোকক দেখালো তো এই আৰু মানে এইটো ভিডিঅ' এইখিনিতে আছিল তো আপোনালোকে আজি ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাই দিব মানে মোৰ সৰু এটা মানে ফিল এটা মানে আপোনালোকক মানে শ্বেয়াৰ কৰিলো আৰু মোৰ কেনেকুৱা ফিল হৈছে মানে এইটো স্পৰ্টিংটো পোৱাৰ লগে লগে আপোনালোকৰো নিশ্চয় ফিল হয় মানে যদি আপোনালোকৰ কোনোবা ফেমিলি ফালৰ পৰা বা কোনো তাৰ মায়ে যদি আপোনালোকক কিবা এটা গিফট দিয়ে তো কেনেকুৱা লাগিব তো মোৰো মানে তেনেকুৱা অনুভৱ হৈছে তো সেয়া তো দিয়ক তে মানে নতুন বছৰৰ মানে বহুত শুভেচ্ছা থাকিল তো যাতে নতুন বছৰত মানে আপোনালোকে যিবিলাক মানে আশা আছে আশাবোৰ যে গোটেইবিলাক মানে পূৰ্ণ হয় মানে আশাবোৰ যাতে বাস্তৱত ৰূপায়িত হয় তো সেয়া কামনা কৰিছোঁ দিয়ক তে তো থেংকছ ফৰ ৱাচিং বাই বাই টাটা আকৌ নেক্সট ধামাকা ব্লগৰ লগত লগ পাই আছোঁ দিয়ক